নমস্কাৰ, মই পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। মই দেখুৱাব বিচাৰিছোঁ এখন গাহৰি ফাৰ্ম। প্ৰথমতে এজনী গাহৰি কিনি অনা হৈছিল নাহৰবাৰীৰ ফালৰ পৰা, মোৰ বন্ধু এজনৰ পৰা। বন্ধুজনৰ বহুকেইটা গাহৰি আছিল, তাৰে ভিতৰত মাইকী 3জনী আছিল আৰু মতা আছিল এটা। তাৰপিছত মাইকী 3টাই পোৱালি দিলে। এটা গাহৰিয়ে 10টা পোৱালি দিয়ে, তো 10টা পোৱালি দিলে। 3টাৰ 30টা দিছিল। 30টা দিওঁতে মোৰ বন্ধুৱে ক'লে যে মোৰ এনেকৈ পোৱালিবোৰ দিলে, এয়া খুব এটা ভাল কথা আছে। মই ক'লোঁ ঠিক আছে, মই তেতিয়াহ'লে তোমাক ভিডিঅ' এটা কৰিবলৈ গৈ আছোঁ, তুমি সময় দিয়া এদিন, কোনদিনা যাম। ক'লে আহিলেই হ'ল, কোনো কথা নাই। যে আহিলে ভিডিঅ'টো কৰিব পাৰিবা। তো মই ভিডিঅ'টো কৰিব গ'লোঁ, ভিডিঅ'টো কৰি মই দেখিলোঁ যে পোৱালিবোৰ বৰ মৰম লগা। তো মই তাক ক'লোঁ পোৱালিবোৰ বহুত ধুনীয়া, কিমান মানত বিকিবা? তাৰপিছত ক'লে কি এটা পোৱালিত 4,000 টকাকৈ বিক্ৰী কৰিম। 4,000 to 5,000। ভুৰি মাইকী যিবোৰ গাহৰি আছে 4,000 আৰু মতা যিবোৰ আছে সেইবোৰ 5,000। তো মই ক'লোঁ ঠিক আছে। তো ভিডিঅ'টো সম্পূৰ্ণ কৰিলোঁ। সম্পূৰ্ণ কৰি অহাৰ অৱস্থাত মই তাক ক'লোঁ যে ইমান মৰম লাগিল গাহৰি পোৱালিকেইটা, এটা গাহৰি পোৱালি মই লৈ যাওঁ দিয়া কিনি। তো ক'লে ঠিক আছে লৈ যোৱা। তো 4,000 টকাত মই এটা গাহৰি পোৱালি কিনি আনিছিলোঁ। আনি মই নাম থলোঁ ৰহিলা। ধুনীয়া মৰম লগা গাহৰি, তাইক পোহপাল দি প্ৰতিপালন কৰিলোঁ। কেইদিনমানৰ পিছত গাহৰিজনী গাভিন হ'ল। গাভিন হোৱাৰ পিছত মই আৰু পোহপাল কৰিলোঁ ধুনীয়াকৈ, কেইদিনমান ৰাখিলোঁ। তো 3 মাহ 19 দিন লাগে গাহৰি এটা পোৱালি দিওঁতে। তো 3 মাহ 19 দিন মই ৰাখিলোঁ। ৰখাৰ পিছত ধুনীয়া পোৱালিবোৰ দিলে। তো দিয়াৰ পিছত এইবোৰ পোৱালি আপোনালোকৰ চকুৰ আগতে আছে আৰু মাকজনীও চকুৰ আগতে আছে, আপোনালোকে দেখিব পাইছে। গতিকে এবাৰ চাওকচোন, ইমান ধুনীয়া মৰম লগা পোৱালিবোৰ। আৰু মোৰ মাত্ৰ 5টাহে দিছে এইবাৰ। সি কৈছে একো নাই, অহা বাৰলৈ 10টা দিব। গতিকে 10, 12টা, 15টা এনেকৈ দিয়ে। এই ফাৰ্ষ্ট টাইম কাৰণে এনেকুৱা এটা সৰু অকণমানি চাই 5টাহে দিলে। হ'ব বাৰু, একো নাই। আৰু এই প্ৰতিটাতে মই দাম মাতি থৈছোঁ, এটা ধুনীয়াকৈ সুন্দৰ দাম এটা মাতি থৈছোঁ। মাজতে কেতিয়াবা বেপাৰী আহি লৈ যাম বুলি কৈছে। আৰু বেপাৰী নিলে মোৰ মনটো বেয়া লাগিব দিয়াচোন, ইমান দিন পুহি ডাঙৰ দীঘল কৰিলোঁ। আৰু পোৱালিকেইটাও বৰ ধুনীয়া মৰম লগা পোৱালি। বিক্ৰী কৰাৰ সময়ত মোৰ বেয়া লাগিব, কাৰণ কিয় বেয়া লাগিব, বিক্ৰী কৰিলে আৰুতো বস্তুবোৰ বেয়া লাগে। পুহিব ঠাই নাই বেছি, ঠাই থাকিলে মই পুহিলোঁ হয়। গতিকে বিক্ৰী কৰিবই লাগিব আৰু উপায় নাই। তো ধন্যবাদ মোৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ কাৰণে। আৰু কেনেকৈ পুহিব লাগে, কি কৰিব লাগে, মই কেতিয়াবা সুবিধা পালে কেনেকৈ কি দানা খুৱাওঁ, কি কৰোঁ, সেইবোৰ ভিডিঅ' দিম বাৰু। আজিলৈ ইমানতে শেষ কৰিলোঁ মই। আকৌ মই গাহৰি গঁৰালটো চাফা কৰিব যাব লাগিব, পিছলৈ আকৌ দেখুৱাম। বাই, থেংক ইউ ফৰ ৱাচিং।